হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ তামোল পাণৰ বিষয়ে। এয়া তামোল, এয়া পাণ। অসমীয়া মানুহৰ এই তামোল পাণযোৰে বেছি দৰকাৰী বস্তু। আলহী আহিলেও আমি প্ৰথম তামোল এখনহে আলহীক দিওঁ। এয়া তামোল, মই গুচাওঁ। এয়া তামোল কাটিছোঁ, মোৰ বাৰীৰে তামোল। এয়া মই এতিয়া আজিকালি প্ৰায় মানুহে তামোল থুৰিয়াব নাজানে। মই এয়া তামোল থুৰিয়াই দেখুৱাম। এনেকৈ পাণখিলা কাটি, এনেকৈ পাণখিলা লৈ এনেকৈ তামোলখন থুৰিয়াব। এনেকৈ লৈ এনেকৈ ভাঙিব। ইয়াত পাণখন, ইয়াত মই তামোলখন ভৰাই দিম। আৰু এখন বনাইছোঁ। তামোল থুৰিওৱা হৈ গ'ল। এয়া তামোল এনেকৈ থুৰিয়াব। আৰু আজিকালি ডাঙৰক সেৱা কৰিবলৈ হ'লেও থুৰীয়া তামোল এখনেই লাগে। বিহুত তামোল এখন দিয়ে ডাঙৰজনক সেৱা কৰে। এই তামোল পাণযোৰে আজি মই অসমীয়া মানুহৰ চিনাকি, লগতে এই গামোচাখন। এনেকৈ পাণ দুখিলা কাটি, এই পাণ ঠাৰিটো কাটি, আগটো কাটি, এনেকৈ তামোলটো কাটি তলত কলপাতখন দি, ইয়াত মই এতিয়া তামোল পাণযোৰ আৰু ইয়াত থুৰীয়া তামোল, এই গামোচাখনে সৈতে অসমীয়াৰ চিনস্বৰূপে এই শৰাইখন মই আপোনালোকলৈ আগবঢ়ালোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।